হে দোস্ত আপোনালোকে যিটো ভিডিঅ' চাম বুলি ক্লিক কৰিছে পোনপ্ৰথমতে কৈ দিওঁ যে এই ভিডিঅ'টোৰ লগত বা এই ইণ্টাৰভিউটোৰ লগত পলিটিক্সৰ একো কানেকশ্যন নাই একদম সম্পূৰ্ণ নন পলিটিকেল এটা ভিডিঅ' হয় পলিটিক্সৰ পিটো বা ৰাজনীতিৰ ৰটো এই ভিডিঅ'টোৰ লগত নাই মানে হিমন্ত বিশ্ব শৰ্মা আমি সকলোৱে জানো তেখেত এজন পলিটিচিয়ান লগতে তেখেতটো এজন মানুহ মানে তেখেতৰ যিটো জোচ যে 5-6 ঘণ্টা একেলগে চাইকেল চলাই থাকিব ৰাতিপুৱাৰ পৰা মিটিঙে কৰি থাকিব তো তেখেতে আজি যি দলতে নাথাকক কিয় এজন পলিটিচিয়ান হিচাপে কংগ্ৰেছত থাকক বিজেপি থাকক আৰু কিবা দল আহিলে থাকক তো তেখেতৰ এই জোচটো ইমান বছৰৰ পৰা কেনেকৈ বজাই ৰাখিছে জানিবৰ ইচ্ছা নাযায়নে জানিব ইচ্ছা মোৰো যায় আৰু সেইবাবে মই তেখেতলৈ এখন এপ্লিকেশ্যন দিছিলোঁ যে সম্পূৰ্ণ বেলেগ টাইপৰ এটা ইণ্টাৰভিউ মোৰ চেনেলত দিব নেকি মানে য'ত ৰাজনীতি নাথাকে য'ত মানে বেলেগ অলপমান কি খায় ক'ৰ পৰা জোচ পায় সকলো তাৰপিছত গম পালোঁ তেখেতেও বোলে মোৰ ভিডিঅ' চাই আৰু তেখেতে এপ্লিকেশ্যনখন একচেপ্ট কৰি ডিম্পুক ক'লে আহি যা ডিম্পু পুনৰ কৈছোঁ এই ভিডিঅ'টোৰ লগত ৰাজনীতিৰ কোনো কানেকশ্যন নাই সম্পূৰ্ণ পাৰ্চনেল কেইটামান কুৱেশ্যন সুধিম বুলিহে গৈ আছোঁ তো মই কুৱেশ্যন কেইটা লৈ আছোঁ কি সুধিম মামাক যে জোচটো ক'ৰ পৰা আহে 1 নম্বৰ 2 নম্বৰ এনেকুৱাকৈ তো ৰেডি হওক দোস্ত এটা মষ্ট এক্সক্লুচিভ ভিডিঅ' চাবলৈ চব ৰেডি ভয় লাগিছে অলপ তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আহি পালোঁ এইটোৱে চৰকাৰী বাসভৱন তেখেত থাকে ইয়াত মানে মিনিষ্টাৰ কলনী আৰু এতিয়া বলক সোমাই যাওঁ কিবা কয় ইয়াতে থাকে আমাৰ মামা বলক তো বহি আছোঁ কাগজ চাগজ লৈ পিনে তেখেত আহিব অলপমান টাইম লাগিব দিয়কচোন আৰু বহি লওঁ সৌখন দৰ্জাৰে সোমাই আহিব এই আহিছে বোলে ৰেডি তো এয়া হিমন্ত বিশ্ব শৰ্মা ছাৰ তো পোনপ্ৰথমতে ছাৰ বহুত বেছি ধন্যবাদ আপোনাক ধন্যবাদ বাবা তোমাৰ খবৰ ভাল আছোঁ আৰু ইমান ব্যস্ততাৰ মাজতো এইখিনি সময় দিয়াৰ কাৰণে তো ছাৰ পোনপ্ৰথমতে ৰিকুৱেষ্ট আপোনাক মামা বুলি মাতিব পাৰিমনে তুমি যি মনত ইচ্ছা সেইটোকে মাতা তো ছাৰ মামা এই মানে ইণ্টাৰভিউটো সম্পূৰ্ণ নন পলিটিকেল মানে পলিটিক্সৰ একো নহ'ব আপোনাক জাষ্ট কিছুমান পাৰ্চনেল কুৱেশ্যন সুধিম বুলি মানে আহিছোঁ যে মামা পোনপ্ৰথমতে যে এই মামাটো আপুনি কেনেকৈ মানে সকলোৰে মামা কেনেকুৱা হৈ গ'ল এইটো অবভিয়াছ নহয় যে মোৰ যদি বয়স 52 হয় তেতিয়াহ'লে মই প্ৰথম MLA উঠিছিলোঁ 26 ইয়াৰ্ছত চ' তেতিয়াতো মোৰ লগত যিবিলাক আছিলে মোক দাদা মাতিব এতিয়া যেতিয়া যিবিলাক দাদা মাতিছিলে বা যোনে মোৰ সমবয়সৰ আছিল তেওঁলোকৰ ল'ৰা ছোৱালী হৈ গ'ল গতিকে এইটো ইলেকশ্যনত মোক মামা মাতিব চবেই আৰু যদি 65 ইয়াৰ্ছ 70 ইয়াৰ্ছত ইলেকশ্যন উঠো যদি তেতিয়া ককা মাতিব এইটো মানুহৰ নেচাৰেল প্ৰগ্ৰেশ্যন লাইফৰ হয় নহয় আপোনাক প্ৰথম যেতিয়া মামা মাতিছিল আপোনাক খং চং উঠা নাছিল নেকি না মোৰ এটা কথা আছে যে কোনোবাই যদি মোক কিবা কাৰণত কিবা এটা নিগেটিভ কথা কয় বা নিগেটিভ কাৰণে কিবা এটা ইউজ কৰে সেই নিগেটিভটো কেনেকৈ পজিটিভলৈকে টাৰ্ণ কৰিব লাগে সেইটোৱে হৈছে মোৰ সদায় টেণ্ডেঞ্চি থাকে যে ঠিক আছে এই মানুহজনে মোক এনেকৈ কৈছে তাৰ উদ্দেশ্যটো নিগেটিভ চ' মানুহজনৰ লগত কথা পাতি থাকি মোৰ ওপৰত মানুহজনৰ ভিউজটো পজিটিভ কৰিব লাগে তেনেকুৱা ধৰণৰ কথা আৰু মামা শব্দটো ইমানে ভাল শব্দ খং উঠাৰটো কথাই নাই সেইটো হয় তো মামা বহি লওঁ তো মামা চাওক মানে মই জন্মৰ আগৰ পৰাই আপুনি পলিটিক্সৰ লগত জড়িত মোৰ জন্ম হৈছিল 95ত আপুনি কিমানৰ পৰা 69ত মোৰ জন্ম আৰু মই প্ৰথম ইলেকশ্যন খেলিছোঁ এট দ্য এজ অফ 26 ইয়াৰ্ছ বাপৰে বাপ তো তেতিয়াৰ পৰা এতিয়ালৈকে যিটো জোচ আপুনি মানে মেইনটেইন কৰি আহিছে মানে পলিটিক্সত আপুনি এনেকুৱা কেতিয়াবা লাগিছিল নে যে মই পলিটিক্স বাদ দিম আৰু বহুত দল আৰু নৰো আৰু এনেকুৱা কেতিয়াবা সময় আহে যেতিয়া বহুত বেছি ষ্ট্ৰেছ হয় বহুত বেছি কষ্ট হয় কেতিয়াবা এনেকুৱা ভাৱ এটা আহে যে হ'ল আৰু বহুত কিন্তু এটা কথা ঠিক কিছুমান কামে তোমাক ইণ্টাৰেষ্টিং কাম কৰা যায় কিছুমান কামত এচিভমেণ্ট আহে তেতিয়া আৰু উল্টাই এটা মনত লাগি থাকে যে নহয় আৰু কিবা অলপ কৰিব পাৰোঁ নেকি চ' লাইক তিতা মিঠা এইটো চলি থাকে তো আপুনি আৰু কিমান সময় মানে কেতিয়ালৈকে থাকিম বুলি ভাবিছে মোৰতো লাহে মই ভাবোঁ যে চবৰে এটা এজ আছে কিমান দিনলৈকে থাকোঁ বুলি একজেক্ট শব্দটো ক'ব নোৱাৰি কিন্তু যিমান দিনলৈকে নিজৰ কিবা এটা কাম কৰা ইউটিলিটি আছে সিমান দিনেই কৰিব লাগে তাতকৈ বেছি কৰিব নালাগে
হয় হয় তো মামা আজিকালি দেখিছোঁ যে আপুনি চাইকেল চলায় তো চাইকেল সিদিনা দেখিছোঁ প্ৰায় ৰঙিয়াত 6 ঘণ্টা নাকি একেৰাহে চাইকেল চলাই আছে তো 6 ঘণ্টা চাইকেল চলোৱা জোচটো মানে কেনেকুৱাকৈ মানে এইটো অদ্ভুত কথা এইটো চলি থাকে আকৌ কেতিয়াবা মই 6 ঘণ্টা চাইকেল চলাই আকৌ 2 ঘণ্টা খোজো কাঢ়ি দিওঁগৈ ভৰি বিষ নুঠে নেকি বিষ নুঠে দেখোন এইকেইদিন উঠিব ইলেকশ্যনৰ পিছত একেলগে চব জমা হ'ব আচ্ছা আচ্ছা এইকেইটা দিন হোৱা নাই আৰু এইকেইটা দিন চলি আছে থেংক ইউ মামা আৰু নেক্সট কি সুধোৱে ৰ'ব ৰাতিপুৱা কেইটাত শুই উঠে ৰুটিনটো আহক তো মামা নেক্সট আপুনি ৰাতিপুৱা কেইটাত উঠে এনে মই ৰাতিপুৱা নৰ্মেলি 8টাত উঠোঁ 7:30 কিন্তু এইকেইদিন ইলেকশ্যন বুলি 5:36 আৰু ৰাতি কেইটাত শুৱে ৰাতি ডিপেণ্ড অন ৱৰ্ক কেতিয়াবা 3টা কেতিয়াবা 2টা কেতিয়াবা 1:30 আৰু জানিব ইচ্ছা কৰিব যে আপুনি খাই কি জোচটো খাব লাগিব নে মাছ মাংস মই ক'ভিডৰ আগলৈকে মই মাছ মাংস একো নাখাইছিলোঁ ক'ভিডৰ সময়ত যেতিয়া অলপমান বেছি ঘূৰিলোঁ অকণমান ফিল কৰিলোঁ যে কিবা এটা খাব লাগে তেতিয়া মই মাছটো খাই আছোঁ কিন্তু নৰ্মেলি মই ভেজিটেৰিয়ানত থাকোঁ এইকেইটা দিন কিন্তু মাছটো খাই আছোঁ বাকী মই ৰাতিপুৱা ক'ব গ'লে কিবা এটা অলপ কৰ্ণফ্লেক্স খাই ল'লোঁ দিনটো বেছিভাগ মই ফ্ৰুটছত থাকোঁ যেতিয়া আপুনি হেলিকপ্টাৰেৰে বিভিন্ন হেৰিত গৈ থাকে হেলিকপ্টাৰত গৈ থাকোঁতে আপুনি কিবা খায়নে হেলিকপ্টাৰত আমাৰ কল থাকে আপেল থাকে এইখিনি থাকে আৰু ফ্লাক্সত গৰম চাহ থাকে তাৰমানে এইখন মিটিঙত স্পীচ দি উঠাৰ পিছত নেক্সট মিটিঙত যাওঁতে মাজত চাহ একাপ খালোঁ আৰু এটা মোৰ বেয়া অভ্যাস আছে মই ডায়েট কোক বহুত খাওঁ ডায়েট কোক সেইটো মোৰ থাকে গতিকে অকণমান গাটো ফ্ৰেছ কৰিব লাগিলে মই ডায়েট কোক এটা খাই দিওঁ কোকলা মানে ডায়েট কোক সেইটো বেলেগ মানে ডায়েবেটিছ নহয় আৰু আপোনাৰ ডায়েবেটিছ আছে নেকি মোৰ অকণমান চুগাৰ আছে মেইনটেইন হৈ থাকে সেইটো কাৰণে চুগাৰ আছে কেতিয়াবা আপোনাৰ লগত যদি ঘৰে চৰে যায় গাখীৰ দিয়া চাহ নিদিব এই ভুল হৈ গ'ল গাখীৰ দিয়া চাহ নহয় চেনি নিদিব নহ'লে মামাই আৰু মোক মাৰিব যে তই ভিডিঅ' বনাই দিয়াৰ পৰা আজিকালি মানুহৰ ঘৰত গ'লে মোক গাখীৰ দিয়া চাহ নিদিয়ে মোক এনেকৈ ক'ব আৰু নহ'লে তো মামা নেক্সট ফেমিলি আমি আজিকালি দেখি আহিছোঁ আপোনাৰ ল'ৰা নন্দিল তো নন্দিলৰ কথা অলপ জানিব বিচাৰিব মানে নন্দিলে বৰ্তমান কি পঢ়ি আছে সি এক প্ৰকাৰ ক'ব গ'লে বৰ্তমান একো পঢ়ি থকা নাই কাৰণটো কি ক্লাছ 12 পাছ কৰি আহিলে সি বৰ্ডিঙত আছিলে মানে ৰেচিডেঞ্চিয়েল স্কুলত আছিলে সি আহি ক'লে যে পাপা মই তোমালোকৰ লগত থাকিব পৰা নাই গতিকে 1 বছৰ মই ঘৰত থাকোঁ 1 বছৰ সি ঘৰত থাকিলে আৰু লগতে লত এডমিশ্যন ল'বৰ কাৰণে কোনোবা এখন ভাল ইউনিভাৰ্চিটি প্ৰিপেৰেশ্যনো কৰি আছে আৰু আপোনাৰ ছোৱালী মোৰ ছোৱালী এইবাৰ হায়াৰ ছেকেণ্ডেৰী দিব এইবাৰ দিব তো এয়া আছিল ফেমিলিৰ কথা আৰু নেক্সট কি সুধোঁ ৰ'ব তো চাওক অলপমান চিৰিয়াছ কুৱেশ্যন অসমত ধৰক আপুনিতো সদায় আৰু পলিটিক্স কৰি থাকিব নোৱাৰে ধৰক 20 বছৰ পিছত আপুনি ৰিটায়াৰ হৈ গ'ল আপুনি বুঢ়া হৈ গ'ল তো আপুনি সেই সময়ত অসমখনৰ কি পৰিৱৰ্তন আশা কৰে যে ধৰক এনেকুৱা হ'লে মোৰ আৰু এটা সপোন পূৰণ হ'ব এনেকুৱা কিবা সপোন আছে নে অসমখনক লৈ মোৰ এটা সপোন ডেফিনেটলি আছে যাতে ভাৰতৰ 2-3খন আজি যেনেকৈ ভাৰতত ফৰেনৰ পৰা আহিলে ভাৰতত সুধিলে ক'ত যাব লাগে মানুহজনে ক'লে কৰ্ণাটকত যাব লাগে মুম্বাইত যাব লাগে ৰাজস্থানত যাব লাগে অসমৰ নামটোতো লিষ্টত নাহে গতিকে যিকোনো মুহূৰ্তত যেতিয়াই তেতিয়াই অসমখন যাতে ভাৰতৰ টপ 5 ষ্টেটৰ ভিতৰত থাকে এডুকেশ্যনে হওক স্পৰ্টছে হওক কালচাৰ হওক এইটোৱে সপোন যেতিয়া মানে মামা বুঢ়া হয় ককা হ'লে এইটো সপোন থাকিব যাতে সেই হয় আৰু নেক্সট মামা নেক্সট যোনে আৰু আপোনাৰ দৰে মামা হ'ব বিচাৰে অসমত মানে বৰ্তমানলৈকে হোৱা নাই মানে বহুতে কয় যে পলিটিক্স কৰিব নালাগে পলিটিক্স লেতেৰা অমুক তমুক তো নতুনকৈ যিসকলে পলিটিক্স কৰিব বিচাৰে ইয়াত দল চল নাই কাৰণ এইটো এটা সম্পূৰ্ণ নন পলিটিকেল ভিডিঅ' তো তেওঁলোকক কি পৰামৰ্শ দিব যদি কয় প্ৰথম কথা পলিটিক্সটো বহুত কিবা বেছি পাবৰ কাৰণে পলিটিক্স কৰিব নালাগে যেনেকৈ বেলেগ প্ৰফেশ্যনত মানুহে চিনচিয়াৰলি অনেষ্টলি আৰম্ভ কৰে এজন উকিল হ'লে এজন অফিচাৰ হ'লে এজন বিজনেছমেন হ'লে প্ৰথম যদি খুব চিনচিয়াৰলি আৰু অনেষ্টলি আৰম্ভ কৰে
তে লাহে লাহে ই ৰাস্তা দেখা পাই গৈ থাকিব কিন্তু এটা কথা ঠিক পলিটিক্সত থাকিলে মানুহৰ মনটো বহল হ'ব লাগিব যদি অকল বোলে মই মোৰ ফেমিলিটোকে চিনি পাওঁ পলিটিক্স নহ'ব পলিটিক্সত এনেকুৱা যে ৰাজনীতিত যাওঁতে তুমি এনেকুৱা মানুহ লগ পাই যোৱা যি ফেমিলিতকৈ তোমাৰ বেছি প্ৰয়োজন হৈ পৰে গতিকে মনটো বহুত বহল হ'ব লাগে আৰু বাকি বেলেগ প্ৰফেশ্যনৰ দৰে সিনচিয়াৰিটি অনেষ্টি টু ডেট প্ৰফেশ্যন এইটো থাকিব লাগে আৰু এতিয়া এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে মামাই মোৰ ভিডিঅ' চাইনে নাচায় মই তোমাৰ ভিডিঅ' বহুত আগতে নাচাইছিলোঁ কিন্তু যোৱা 2-3 মাহ ধৰি মাজে মাজে চাই আছোঁ আৰু ইণ্টাৰেষ্টিং হয় এই মাত্ৰ মই ওপৰৰ পৰা নামি আহোঁতে মোৰ ঘৰত যিটো ল'ৰাই মোক ভাত বনাই থাকে সি মোক ওপৰত কৈ আছে যে মই দাদাৰ ভিডিঅ'টো মই ছাবস্ক্ৰাইব সদায় কৰোঁ বোলে বাপৰে বাপৰে তোমাৰ ফেন মোৰ ঘৰতো আছে হয় থেংক ইউ এতিয়া ভিডিঅ'টো মানে বেছি দীঘলীয়া নহয় আৰু শেষ কৰোঁ তো শেষত মইতো আপোনাক বহুত কুৱেশ্যনে সুধিলোঁ আপুনি যদি মোক কিবা মই তোমাক এটা কথা সুধি আছোঁ যে তুমি প্ৰথম এই যে ভিডিঅ' বনালা বা ইউটিউব ফেচবুকত তুমি এতিয়া এক প্ৰকাৰ চেলিব্ৰিটি হৈ গ'লা নাই এইটো কেনেকৈ হ'লা নাই মই আচলতে কোনো আশা কৰি বনোৱা নাছিলোঁ মানে যেতিয়া জিঅ' আহিছিল কাৰণ মোবাইলৰ যিটো আমাৰ সেই আগতে আৰু 399 টকা দিব 1 GB ডাটা কোনে কিনিব তো জিঅ'ই সস্তা কৰি দিয়াৰ ফলত তো মই কি কৰিলোঁ মলত এনেকুৱাকৈ জিঅ' মোবাইল কিনিলোঁ কেমেৰা আছিল নৰ্মেলি ভিডিঅ' বনাই থাকিলোঁ তাৰপিছত লাহে লাহে মানুহে ভিডিঅ'খিনি চোৱাত লাগিল 2-এটা ভিডিঅ' অলপ ভাইৰেলো হৈ গ'ল এই আমাৰ গৰ্ডন স্কুলৰ এটা ভিডিঅ' ভাইৰেল হৈ গ'ল তেনেকুৱাকৈ ভাল লাগি পিনে বনাই আছোঁ আৰু মানুহে চাই আছে এনেকুৱাকৈ আৰু এতিয়া মানুহ চাই থাকিলে ভাল লাগে মানুহে চালে ভাল লাগে বেছি শ্বেয়াৰ কৰিলে বেছি ছাবস্ক্ৰাইব কৰিলে তেতিয়া মনটো ভাল লাগে নহয় জানো যেতিয়া চাই পিনে কয় কোনোবাই যে ভাল হৈছে আৰু কৰ আৰু তেতিয়া ভাল লাগে ঠিক তেনেকৈ পলিটিক্সটো আমাৰ তেনেকুৱা কিবা এটা যেতিয়া বেছি ভোট পাওঁ তেতিয়া আৰু বেছি ভোট পাব ইচ্ছা যায় যি নহয় তুমি বহুত ভাল কৰি আছা আৰু আগবাঢ়ি গৈ থাকা হয় এটা শেষত লাষ্ট মানুহে কণ্ট্ৰভাৰ্চি কেনেকৈ হেণ্ডেল কৰিব পাৰি এতিয়া চাব এই ভিডিঅ'টো মই বনাইছোঁ এইটো মানে মই জানো আপুনি বুজি পাইছে যে এইটো কোনো পলিটিক্সৰ কানেকশ্যন নাই কিন্তু এই ভিডিঅ'টোক লৈও কিছুমানে এতিয়া পলিটিক্স কৰিব যে মই বিজেপিক কৰিলোঁ মই কিবা কৰিলোঁ তো এইবিলাক যি কণ্ট্ৰভাৰ্চি হয় আপোনাৰ লগতো বহুত হয় তো এই কণ্ট্ৰভাৰ্চি কেনেকৈ হেণ্ডেল কৰিব কণ্ট্ৰভাৰ্চি হেণ্ডেল কৰিব নালাগে প্ৰথম কথা তুমি তোমাৰ মূৰত আইডিয়াটো ঠিক থাকিব লাগে মই হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে জানাটো বা তেওঁৰ বিষয়ে কিবা অলপ মানুহক জনোৱাটো মোৰ দায়িত্বৰ ভিতৰত পৰে পলিটিকেলি নহয় নন পলিটিকেলি মই সেইটো ভাবি কৰিছোঁ কিন্তু যদি কণ্ট্ৰভাৰ্চি হোৱাৰ লগে লগে তুমি যদি নিজক বাচিবৰ কাৰণে আৰু 10টা মিছা কথা কোৱা আৰম্ভ কৰা তুমি জালটোত সোমাই গৈ থাকিবা আৰু একেকোবে যদি কোৱা দিছ ইজ মাই চইচ মই এইটো কৰিছোঁ তোমাক মানুহে বেয়া পোৱা মানুহখিনিও ক'ব যে নহয় ইটো অনেষ্টলি কৈছে আচ্ছা আৰু এতিয়া চাহ খাই আছোঁ আৰু মামা আচলতে আপুনি মোৰ মামা নহয় খুৰাই হ'ব চাগে কাৰণ আপোনাৰো অৰিজিনেল ঘৰ নলবাৰী মোৰো নলবাৰী অৰিজিনেল ঘৰৰ কথা কওকচোন নলবাৰীত জন্মিছিল নেকি মই নলবাৰীত জন্মা নাই মোৰ জন্ম যোৰহাটত আছিল কিন্তু মোৰ দেউতা ককা আমাৰ ঘৰখনে নলবাৰী আৰু মই যিমান দূৰলৈকে জানো আপুনি লয়ালো আছিলে তো ফাৰ্ষ্ট কিহৰ পৰা পঢ়িছিল মানে পঢ়া জীৱনটো অলপ জানিব মই প্ৰথম যোৰহাটৰ বাল্য ভৱনত পঢ়িছিলোঁ তাৰপিছত গুৱাহাটীলৈকে দেউতা ট্ৰেন্সফাৰ হৈ আহিলে বাবা আমিও আহিলোঁ কামৰূপ একাডেমি স্কুলত পঢ়িলোঁ কামৰূপ একাডেমিৰ পৰা কটন কলেজত পঢ়িলোঁ কটন কলেজৰ পৰাই মই পষ্ট গ্ৰেজুৱেট পাছ কৰিলোঁ লগতে মই সেইটো সময়তে একেলগে গভৰ্ণমেণ্ট ল' কলেজৰ পৰা ল'টো কমপ্লিট কৰিলোঁ তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মই মন্ত্ৰী হৈ থাকোঁতে 2004-05 সেই সময়ছোৱাত মই ডক্টৰেট ল'লোঁ এইটো কিহত ডক্টৰেট লৈছিলে ডক্টৰেটৰ মোৰ পেপাৰখন আছিলে নৰ্থ ইষ্ট কাউন্সিলৰ ওপৰত তো এনেকৈ শেষ হৈ গ'ল ইণ্টাৰভিউটো মোৰ ব্ৰেইনে যিমানখিনিলৈকে ঢুকি পাই কৰিলোঁ আৰু ইমান মানুহে আজি লগ কৰিছে চাওক মামাক আৰু ইমানবোৰ মানুহৰ মাজত ময়ো এজন পুনৰ একবাৰ কৈছোঁ ভালকৈ কৈছোঁ পূৰা একদম যে এইটো কোনো পলিটিক্সৰ লগত কোনো বিজেপি এজিপি কংগ্ৰেছ এইবিলাক নহয় সম্পূৰ্ণ এজন মানুহ যিজন মানুহক আপুনি টিভিত দেখি থাকে এই মানুহজনে কেনেকুৱা কি লাইফটো অলপমান ক'বলৈ চেষ্টা কৰিলোঁ এইখিনি